হাই গাইছ, আজি ভোগালী বিহু উপলক্ষে আমি গুৱাহাটী বৰাগাঁৱৰ আইসকলে গুড়া খুন্দিবলৈ আহিছোঁ মৃদুলা আইৰ গৃহত। এয়া চাওক গুৱাহাটীৰ আই। এয়া গুৱাহাটীৰ আইসকলে আমি গাঁৱৰ পৰিৱেশ দেখিছা। গাঁৱতে এনেকুৱা নাই, আমি ৰাতিপুৱা 5টাতে গুড়া খুন্দি আছোঁ। কেইটাৰ পৰা খুন্দছি আই? এটাই ঢেঁকী লাইন বহুত। আই কেইটাত আছে? 5টাতে আইছো। আই কেইটাত আছে? 3 নম্বৰ লাগছি, 3 নম্বৰত লাগছি। লাৰু পিঠা খাবা পাম। আমাৰ গুড়াৰ লগত মোবাইলো আছে এটা এটা। গুড়াৰ লগত মোবাইলো আছে। কেই কেজি আনছি আই? কেই কেজি আনছি আই? কেই কেজি আনছি? 4 কিলো। থেংক ইউ। আপনার দাদা পিঠা খাবা পাম? পাবো নিশ্চয়। ঢেঁকী বেটা মালিকটো নাই, গুচি গেল।